So hey guys, welcome back to our channel. আশা সকলো ভালে আছে আৰু মই ভালে আছো। ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰিছো। আপোনালোকে চাগে সকলোৱে থাম্বনেলখন দেখি গম পাইছে। অন্যটাৰ ভিডিওৰ প্ৰতিক্ৰিয়া আপোনালোক সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনাইছো। আৰু আপোনালোকে চাগে সকলোৱে থাম্বনেলখন দেখি গম পাইছে। ঘৰতে আৰু যেহেতু পাপাহঁতৰ অলপ দিনৰ আগতে বিয়াও হৈ গৈছিলে, এনে সৰুকে পাৰ্টি এটা দিব ফ্যামিলিখিনিকে। সো সেইখিনিকে আপোনালোকক দেখাম যিমানখিনি পাৰো। তেনেহলে বলকচোন দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। অকণমান বাহিৰত ঢাকি দিলে যেহেতু আমাৰ ভিতৰত বনাবলৈ অকণমান অসুবিধা হয়, মানে জেগাটো ভিতৰত সৰু, সেইকাৰণে বাহিৰতে বনাবৰ কাৰণে অকণমান ঢাকি দিলে। তাৰ পিছতে ধুনীয়াকৈ সবজিখিনিও বাহিৰত উলিয়াই মেলি দিলে। আইতাহঁতে ধুনীয়াকৈ খুৰী আইতা মিলি কাটিছে। তাৰ পিছতে আমাৰ আইতাই চাকি এগছ দি লৈছে। যেহেতু আমাৰ নিয়মত প্ৰথমতে ভোজ বনোৱাৰ আগত চাকি এগছ দিব লাগে, মানে জুই কুৰাৰ আগত, সেইকাৰণে ধুনীয়াকৈ আইতাই চাকি এগছ দিলে। তাৰ পিছতে বাহঁতে ধুনীয়াকৈ মিলিজুলি চব্জিও কুটিছে। আৰু এয়া হৈছে মোৰ বা হয়। আপোনালোকক কৈছিলোঁ যে বাক মই অলপ দেখাই দিম বুলি, সেইকাৰণে দেখাই দিছোঁ। এয়া বা হয় মোৰ, মানে মোৰ পাপাৰ বায়েক হয়, কিন্তু মই সৰুৰ পৰাই বাক কোনোদিন জেঠাই বুলি মাতিয়ে নাপালোঁ, সেইকাৰণে মই বা বুলিয়ে মাতোঁ এতিয়ালৈকে। তাৰপিছতে ধুনীয়াকৈ সকলোখিনি যা যোগাৰ কৰি মেলি ল'লে। এইফালে মাংসখিনি উলিয়াই মেলি দিলে ধুই মেলি। তাৰপিছতে মা আৰু খুৰীয়ে ভিতৰত ধুনীয়াকৈ অকণমান কিবাকিবি কামত লাগি মেলি আছে। বায়ে যিহেতু বাহিৰত বনোৱা নাই, বায়ে ভিতৰতে বনাই আছে কিছুমান বস্তু। আইতাহঁতে ধুনীয়াকৈ বাহিৰতে বনাই আছে সকলোখিনি বস্তু। আপোনালোকে ভিডিওটো চাই থাকক, স্কিপ নকৰিব। যিমানখিনি পাৰোঁ আপোনালোকক সকলোখিনি দেখাবলৈ মই চেষ্টা কৰিছোঁ। এফালে বায়ে ধুনীয়াকৈ মাংসখিনি বনাই আছে। আৰু মা পাপাক মই এনেই সৰুকৈ ছাৰপ্ৰাইজ এটা দিছোঁ, মানে মই কেক এটা কাটিবৰ কাৰণে দিছোঁ। আৰু কেকটোত মই লিখিবলৈ একো অপশ্যন নোপোৱাৰ কাৰণে মই মেৰিজ ডে বুলিকৈ লিখি দিলোঁ। মই মানে ফটো কেইখনমান লগাই দিছোঁ, পাছত আপোনালোকে চাব পাৰিব। তাৰপিছতে ধুনীয়াকৈ মাহঁতে কেক চেক কাটিলে। মানে এনেকুৱা দিনো আৰু ক'ত পাম, সেইকাৰণে ভাবিলোঁ যে কেক এটাকে দিওঁ ফূৰ্তিৰ কাৰণে, কাৰণ এইটো দিন আকৌ কেতিয়াও আমি ঘূৰাই নাপাওঁ, বা কিছুমান স্মৃতি ভিডিঅ' যোগেৰে ৰৈ যায়। আকৌনো এনেকুৱা স্মৃতি ক'ত পাম। তাৰপিছতে এনেকৈ ধুনীয়াকৈ কেক চেক কাটিলে। তাৰপিছতে বাহিৰতো অলপমান মানুহ বহিবলৈ দিলে, ভিতৰতো দিলে। যিহেতু ভিতৰত ইমান জেগা নাই, সেইকাৰণে বাহিৰতো অলপ মানুহ বহিবলৈ দিলে। আৰু মই ভিডিঅ'ত ভালকৈ ওলোৱাই নাই, কাৰণ মই অকণমান কিবাকিবি কৰি আছোঁ, সেইটো কাৰণে আচলতে ভিডিঅ'ত ওলাবই নাপালোঁ। আৰু মই ভাতো দেৰিকৈ খালোঁ, সেইকাৰণে সেইখিনিও দেখাব নোৱাৰিলোঁ। ভাতত আছিলে মাটিৰ দাইল, এফালে অলপ চালাড, মাংস আৰু অলপ মানে কিবাকিবি আছিলে, সেইখিনি আচলতে মই নামখিনি ইমান নাজানো। তাৰপিছতে মাহঁতকো ধুনীয়াকৈ খাবলৈ দিলে। যিহেতু মাহঁতৰ থালিখন সজাওঁতে মই দেখাই দিলোঁ আপোনালোকক। মাহঁতক অকণমান কিবা নিয়ম আছে, সেইখিনি কৰি মেলি লৈ ভাত খাবলৈ দিলে। আৰুনো কি ক'ম, আৰু ভিডিঅ'টো ইমানেই আছিলে, যিমানখিনি পাৰিলোঁ দেখাত। চ' আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। যিমানখিনি পাৰিলোঁ আপোনালোকক সকলোখিনি দেখালোঁ। যিহেতু ইমান ডাঙৰকৈও পাৰ্টি দিয়া নাছিলে বিয়াৰ, সৰু সুৰাকৈ এনেই অকণমান পাৰ্টি দিলে। আমাৰ ফেমিলিও আহিলে, চ' পাপা লগৰো আহিলে, তেনেকৈ আৰু। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুনকৈ ভিডিঅ'টো চাই আছে তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব। আকৌ আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ'লৈ আহি থাকিম। বাই বাই। তাৰপিছতে ধুনীয়াকৈ চাফ চিকুণ কৰি মেলি দিলে। ময়ো হাত ভৰি ধুই মেলি আহিলোঁ, আৰু ফটো কেইখনমান লগাই দিছোঁ, আপোনালোকে চাব পাৰিব।